হাতত নকল বন্দুক লৈ ৰাজপথত প্ৰেংক ভিডিঅ' বনাবলৈ গৈ বিপদত অসমৰ 2 ইউটিউবাৰ ৰাইজে কৰায়ত্ব কৰি দিলে লপাথপা। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। হিন্দী প্ৰেংক ভিডিঅ'ৰ ষ্টাইলত অসমতো প্ৰেংক ভিডিঅ' বনাবলৈ গৈ বিপদত পৰিল 2 ইউটিউবাৰ। সামাজিক মাধ্যমত ভিউৱাৰ্ছৰ অন্যতম পচন্দ প্ৰেংক ভিডিঅ'। ৰাজহুৱা স্থানত অদ্ভুত আচৰণ কৰি সাধাৰণ পথচাৰী বা আনক ভীতিগ্ৰস্ত কৰাৰ প্ৰেংক ভিডিঅ' বনাই আহিছে বহুতেই। হিন্দী বা অইন ভাষাত ইউটিউবাৰে নিৰ্মাণ কৰা প্ৰেংক ভিডিঅ'বোৰ ষ্টাইলত আজিকালি অসমতো অনেক প্ৰেংক ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে। কিন্তু বহু সময়ত এই প্ৰেংক ভিডিঅ' বনাবলৈ গৈ বিপদৰ সন্মুখীন হ'বলগীয়া হয় ইউটিউবাৰ। তেনে এক বিপদত পৰিল অসমৰ 2জন ইউটিউবাৰক। ৰাজপথত নকল বন্দুক হাতত লৈ পথচাৰীক ধন দাবী কৰাৰ প্ৰেংক ভিডিঅ' বনাবলৈ গৈ ৰাইজৰ হাতত লপাথপা খাবলগীয়া হ'ল 2জন ইউটিউবাৰে। এই ঘটনা সংঘটিত হৈছিল ঢকুৱাখানাত। দৰাচলতে নিজৰ ইউটিউব চেনেলত আপলোড কৰিবলৈ 2 যুৱকে নিৰ্মাণ কৰিব বিচাৰিছিল প্ৰেংক ভিডিঅ'। সেই অনুসৰি ঢকুৱাখানাৰ ৰাজপথত 2 ইউটিউবাৰে হাতত নকল বন্দুক লৈ পথচাৰীক ধন দাবী কৰাৰ অভিনয় কৰিছে। ক'ত সুধিছোঁ বাছ, হেলমেট ক'ত আৰু লাইচেঞ্চ ক'ত সেইটোৱে সুধিছোঁ বাছ। মানে হেলমেটো পিন্ধা নাছিলে এটা, সেইকাৰণে জাষ্ট এনে ধেমালি এটাই কৰিছিলোঁ। চৰি ভবা নাছিলে ইমান, নাই বাহিৰতো কৰে ন। ইউটিউবাৰ 2জনে এগৰাকী আদহীয়া ব্যক্তিৰ গাড়ী ৰখাই তেনেদৰে ধন দাবী কৰোঁতে ব্যক্তিজনে ভয় খাই সেই স্থানৰ পৰা পলায়ন কৰি স্থানীয় ৰাইজৰ সহায় বিচাৰে। তাৰ পিছতে ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ 2জন ইউটিউবাৰক কাৰায়ত্ব কৰি উত্তম মাধ্যম সদায় আৰক্ষীৰ হাতত চমজাই দিয়ে। ইফালে ৰাইজৰ হাতত কৰায়ত্ব হোৱাৰ পিছত ইউটিউবাৰ 2জনে নিজৰ ভুল স্বীকাৰ কৰি কয় যে বেলেগ চেনেলত দেখিয়ে তেওঁলোকে এনে প্ৰেংক ভিডিঅ' বনাইছিল। আনহাতে আৰক্ষীয়ে 2জন ইউটিউবাৰক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা নকল বন্দুকসহ এখন বাইক জব্দ কৰে। ইউটিউবৰ বাবে প্ৰেংক ভিডিঅ' বনাবলৈ গৈ এনেদৰে ৰাইজৰ হাতত 2 কিশোৰ লপাথপা খাবলগীয়া হোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এনেকুৱা ধৰণৰ খবৰবোৰ সকলোকে প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব।